নমস্কাৰ আসাম উত্তৰণ একাডেমী ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ ভিডিঅ' UGC নেট ডিচেম্বৰ 2025 এপ্লিকেশ্যন প্ৰচেছ এণ্ড লাষ্ট ডেট ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি কি আলোচনা কৰিম আজি আমি আলোচনা কৰিম ডিচেম্বৰ 2025 ছেছনৰ যিটো নেট UGCয়ে কণ্ডাক্ট কৰিব লগা এই নেট সম্পৰ্কে UGCৰ ৱেবছাইটত এতিয়ালৈ তেওঁলোকে দিয়া নটিছখিনিত কি এনাউন্সমেণ্ট দিছে এই সকলোখিনি কথা আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সুবিধাৰ কাৰণে যিসকলে ৱেবছাইটত ভিজিট কৰি চাইছে তেওঁলোকে গমেই পাইছে ইতিমধ্যে আৰু যিসকলে চোৱা নাই চিন্তা কৰিব নালাগে আমাৰ ভিডিঅ'টোত সকলোখিনি কথা আমি আলোচনা কৰিম আৰু ভৱিষ্যতলৈ হৈ থকা হ'ব লগা যিমানবোৰ আপডেট থাকিব সকলো আমাৰ ভিডিঅ'টোতে আলোচনা কৰিম তোমালোকে সকলো আপডেট পাই থাকিবা আমাৰ লগত জড়িত হ'লে গতিকে যিসকলে এপ্লাই কৰিছে ইতিমধ্যে তেওঁলোকক শুভেচ্ছা জনাইছোঁ আমি তেওঁলোকৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰা ভালদৰে পৰীক্ষা দিয়া আৰু পৰীক্ষা ক্লিয়াৰ কৰা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈ এপ্লিকেশ্যন কৰা নাই তেওঁলোকে এই ভিডিঅ'টো চাব পাৰা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কথা কোৱা হৈছে আমাৰ ফালৰ পৰা নহয় UGCৰ ফালৰ পৰা কোৱা হৈছে আমি কেৱল সেইখিনি তোমালোকৰ ওচৰত লৈ আহিছোঁ এটা ভিডিঅ' আকাৰে গতিকে আহা আমি নটিছসমূহ ষ্টেপ বাই ষ্টেপ পঢ়োঁ তেওঁলোকে কিমান তাৰিখে নটিছসমূহ দিছে আৰু এই নটিছসমূহত তেওঁলোকে কি কথা ইম্পৰ্টেণ্ট কথা কি উল্লেখ কৰিছে এইখিনি কথা আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল আহাচোন এইখন নটিছত কি দিছে আমি চাওঁ এইখন নটিছ দিছে 7 অক্টোবৰ 2025 তাৰিখে ইয়াত ছাবজেক্ট দিছে অপেনিং অফ দি অনলাইন ৰেজিষ্ট্ৰেশ্যন পৰ্টেল ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফৰ UGC নেট ডিচেম্বৰ 2025 এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ইয়াত এই অনলাইন ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিয়া সংক্ৰান্তৰ কথা কৈছে এইখিনিয়ে ছাবজেক্টত এইখিনিয়ে কথা কোৱা হৈছে যে যিটো ডিচেম্বৰ 2025ৰ নেট হ'ব তাৰ অনলাইন পৰ্টেল এপ্লিকেশ্যন ফৰ্ম ফিল আপ এইখিনি কেতিয়াৰ পৰা মুকলি কৰি দিছে আৰু কেতিয়ালৈ চলিব এই বিষয়ে ইয়াত কৈছে ইয়াত যিখিনি ডেট দিছে সেইখিনি মন কৰিবা ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম 7 অক্টোবৰ দিছে 7 অক্টোবৰৰ পৰা আৰম্ভ হ'ব 7 নৱেম্বৰলৈ চলিব আপ টু 11:50 PM 7 নৱেম্বৰৰ 11:50লৈ ৰাতি 11:50লৈ অনলাইন এপ্লিকেশ্যনটো চলি থাকিব লাষ্ট ডেট সেই 7 নৱেম্বৰ আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটোও সেই 7 নৱেম্বৰ যেতিয়া ফৰ্ম ফিল আপৰ সময় উকলি যাব তেতিয়া একেলগে ফি পে'মেণ্টৰো সময় উকলি যাব আৰু তাৰ পাছত যিটো কাৰেকশ্যন প্ৰচেছ আৰম্ভ হ'ব সেইটো কেতিয়াৰ পৰা হ'ব 10 নৱেম্বৰৰ পৰা 12 নৱেম্বৰলৈ যিসকলে দিয়া নাই ফৰ্ম ফিল আপ কৰি পোৱা নাই বা আগে পিছে নেট দিয়া নাই তেওঁলোকে গম নাপাব পাৰে হয়তো যিটো কাৰেকশ্যন হয় UGC নেট এপ্লিকেশ্যনত কি হয় কিছুমানৰ ভুল থাকি গ'লে এটা সুবিধা দিয়ে তেওঁলোকে যে 10 তাৰিখৰ পৰা এতিয়া এইবাৰ 10 নৱেম্বৰৰ পৰা 12 নৱেম্বৰৰ ৰাতি 11:50লৈ এই প্ৰচেছটো চলি থাকিব কাৰোবাৰ কিবা ভুল থাকিলে এই সময়খিনিৰ ভিতৰত তেওঁলোকে সেইখিনি কাৰেকশ্যন কৰি ল'ব পাৰিব বাকী বিশেষ আৰু ইয়াত একো ডেট ইয়াত এনাউন্স কৰা নাই ইয়াত এনাউন্সমেণ্ট অফ এক্সাম চিটি ডাউনলোডিং অফ এডমিট কাৰ্ড ডেট অফ এক্সামিনেশ্যন চেণ্টাৰ ডেট এণ্ড চিফ্ট এইবিলাক বস্তু এতিয়া আৰু ঘোষণা কৰা হোৱা নাই এইখনত হোৱা নাই ইয়াৰ পাছত আছে আৰু নটিছ তাত আছে তাত আমি কৈ আছোঁ কিন্তু এতিয়া এইটোত যিটো এপ্লিকেশ্যন ফিজ সেইটোৰ কথা কৈছে এপ্লিকেশ্যন ফিজ যিটো জেনেৰেল আনৰিজাৰ্ভডৰ কাৰণে 1150 টকা জেনেৰেল EWS OBC NCL যিখিনি আছে সেইখিনিৰ কাৰণে 600 আৰু SC ST PWD থাৰ্ড জেণ্ডাৰৰ কাৰণে 325 টকা এইখিনি এপ্লিকেশ্যন ফি তেওঁলোকে পে'মেণ্ট কৰিব লাগিব এপ্লিকেশ্যনৰ সময়ত এতিয়া ইনষ্ট্ৰাকশ্যন ইয়াত বহুকেইটা দিছে 7টা ইনষ্ট্ৰাকশ্যনছ ইয়াত দিছে এইকেইটা বৰ বেছি কথা নাই এইটোত যিটো এইবিলাক কথাই কৈ থকা হৈছে অনলাইন তেওঁলোকৰ যিটো ৱেবছাইট আছে সেইটো ভিজিট কৰি থাকিব কৈছে তাতে গৈ কৰিব দিছে একজন কেণ্ডিডেটক এবাৰেই কৰিব দিছে এনেকুৱা কথাবিলাক মোবাইল নাম্বাৰবিলাক যিবিলাক ইম্পৰ্টেণ্ট যিখিনি ডকুমেণ্টছ আছে এইবিলাক সাৱধানে
দিয়াৰ কথা কৈছে এইবিলাক কথাই কৈছে কেৱল 7 নম্বৰটো তাত কৈছে যে যিটো তোমালোকে ভেৰিফিকেশ্যন কৰাৰ কাৰণে আধাৰ কাৰ্ডটো দিয়াৰ কথা কৈছে তাৰমানে এপ্লিকেশ্যনত আমাক ভেৰিফিকেশ্যন ল'ব আমাৰ ভেৰিফিকেশ্যনত পেন কাৰ্ডো একচেপ্ট কৰে আধাৰ কাৰ্ডো একচেপ্ট কৰে কিন্তু তোমালোকৰ পেন কাৰ্ড দিলেও একচেপ্ট হ'ব কোনো কথা নাই কিন্তু আধাৰ কাৰ্ড দিলে ভাল কিয় কাৰণ তোমালোকৰ যেতিয়া এক্সামিনেশ্যন চেণ্টাৰত কিন্তু তোমালোকে আধাৰ ভেৰিফিকেশ্যনহে কৰিব গতিকে আধাৰ কাৰ্ডখন নিবই লাগিব আৰু যদি JRF হয় তেতিয়াও কিন্তু আধাৰ কাৰ্ডখনহে লাগিব সেইকাৰণে কৈছে যিহেতু আধাৰ কাৰ্ডখন লাগিবই এপ্লিকেশ্যনৰ সময়তো যদি আধাৰ কাৰ্ডখন দিয়া তেতিয়া ছিম্প্লিফাইড হৈ যায় প্ৰচেছটো সেইকাৰণে তোমালোকে যিমান পাৰে আধাৰ কাৰ্ডখনে দিবৰ চেষ্টা কৰিবা ভেৰিফিকেশ্যনৰ সময়ত ঠিক আছে এইবাৰ আমি UGCৰ আন এখন নটিচলৈ আহিছোঁ 9 অক্টোবৰ 2025ত UGC আন এখন নটিচ পাব্লিক নটিচ হিচাপে দিছিল এইখনত কি আছিল সাবজেক্ট এডভাইজৰী এণ্ড ইনষ্ট্ৰাকশ্যনছ অন আপডেশ্যন অফ আধাৰ কাৰ্ড UDID কাৰ্ড ফৰ UGC নেট ডিচেম্বৰ 2025 এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ইয়াত আধাৰ কাৰ্ড UDID কাৰ্ড যিটো ইউনিক ডিছেবিলিটি ID কাৰ্ড এইখিনি আপডেট কৰি ৰাখিব দিছে আগতীয়াকৈ 9 অক্টোবৰতে UGCয়ে এইটো জনাই থৈ দিছিল আৰু ইয়াত এটা কথা কৈছে যে আগৰখন নটিচত কিন্তু এক্সামিনেশ্যন কোন দিনৰ পৰা হ'ব সেইটো কোৱা হোৱা নাছিল এইবাৰ কৈছে ডিচেম্বৰ 2025ৰ পৰা জানুৱাৰী 2026লৈ পৰীক্ষা চলিব এইটো কথা ইয়াত একেলগে কৈ দিছে আৰু তাৰ কাৰণে এই যিটো আধাৰ কাৰ্ড আৰু UDID কাৰ্ডৰ কথা কৈছে যাতে তোমাৰ এপ্লিকেশ্যনৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধা নহয় ইনকনভেনিয়েন্স যাতে ফেচ নকৰা তাৰ কাৰণে আগতীয়াকৈ তেওঁলোকে কৈছে যে আধাৰ কাৰ্ডটো কেনেকুৱা হ'ব লাগিব আছে আধাৰ কাৰ্ড শুড বি আপডেটেড উইথ কাৰেক্ট নেম ডেট অফ বাৰ্থ এজ পাৰ ক্লাছ 10 চাৰ্টিফিকেট ডেট অফ বাৰ্থটো ক্লাছ 10ৰ চাৰ্টিফিকেট মতে যেতিয়া আধাৰ কাৰ্ডত থাকে লেটেষ্ট ফটোগ্ৰাফ এড্ৰেছ এণ্ড ফাদাৰ্ছ নেম এই গোটেইখিনি ফাদাৰ্ছ নেম ফটোগ্ৰাফটো লেটেষ্ট ডেট অফ বাৰ্থ এইখিনি তাৰমানে আপডেটেড যাতে হৈ থাকে নেম চেম যাতে কাৰো একো গণ্ডগোল নাথাকে UDID কাৰ্ডটো ফৰ পাৰ্চনছ উইথ ডিছেবিলিটিজ তেওঁলোকৰ কাৰণে UDID কাৰ্ড থাকে সেইখনো যাতে আপডেটেড বা ৰিনিউড যেনেকুৱা লাগে যি লাগে সেইখিনি যাতে তেওঁলোকে কৰি ৰাখে তাৰ কাৰণে UGC আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিছে তেওঁলোকে সাৱধান কৰি থৈ দিছে গতিকে এইখন নটিচত এইখিনিয়ে কথা এইবাৰ 12 অক্টোবৰ 2025ৰ নটিচখনলৈ আহোঁ আমি সাবজেক্ট দিছে Examination Schedule of UGC NET December 2025 Examination Registration এইবাৰ এক্সামিনেশ্যন শিডিউলটো ইয়াত এই নটিচখনত তেওঁলোকে ঘোষণা কৰিছে The National Testing Agency will conduct the UGC NET December 2025 examination from 31st December 2025 to 7th January 2026 in computer-based test mode across the country. ইয়াত ধুনীয়াকৈ এক্সামিনেশ্যন স্কেডিউলখন ডেটটো ঘোষণা কৰি দিছে ডিচেম্বৰ 2025 to January 2026 সেইটো আগৰ নটিচখনত কৈছিল এইবাৰ তাৰিখ সহকাৰে কৈছে 31 ডিচেম্বৰ 2025ৰ পৰা 7 জানুৱাৰী 2026লৈ এই এক্সামিনেশ্যন চলিব তাৰ লগতে তেওঁলোকে এইটোও কৈছে যিসকলে আগতে নেট দিছে তেওঁলোকে গম পাব আৰু যিসকলে দিয়া নাই তেওঁলোকে হয়তো কথাটো নাজানে যে এডমিট কাৰ্ড অহাৰ আগতে এক্সামিনেশ্যন চিটিটো তেওঁলোকে ঘোষণা কৰি দিয়ে তাৰ মানে এই পৰীক্ষাৰ 10 দিন আগত যে 31 ডিচেম্বৰৰ পৰা পৰীক্ষা হ'ব নহয় তাৰ 10 দিন আগতে এক্সাম চিটিবোৰ তেওঁলোকে দি যাব তেওঁলোকৰ ৱেবছাইটত ঘোষণা কৰিব এক্সাম চিটি প্ৰতিজন ষ্টুডেণ্টৰ এগেইনষ্টত তেওঁলোকৰ এক্সাম চিটিটো কি হ'ব তেওঁলোকে তাত উল্লেখ কৰে যদি কাবাৰ কিবা অসুবিধা থাকে এক্সাম চিটি সম্পৰ্কীয় যদি কিবা অভিযোগ থাকে তেওঁলোকে যদি সেই চিটিৰ সলনি বেলেগ চিটি বিচাৰে তেনেহ'লে তেওঁলোকৰ ইমেইল এড্ৰেছত গৈ ৰিকুৱেষ্ট কৰিব পাৰে আৰু তেতিয়া ৰেছপন্সো কৰে তেওঁলোকে বেছিভাগ সময়তে তেওঁলোকে চেঞ্জ কৰি দিয়ে যদি আগতীয়াকৈ কোৱা হয় একদম সময়ৰ মূৰত ইমেইল কৰিলে তেওঁলোকে হয়তো নোৱাৰিব পাৰে কিন্তু তেওঁলোকক কমপ্লেইন কৰিলে তেওঁলোকে যিমান পাৰি চেঞ্জ কৰি দিয়ে এইটো কথা গতিকে 31 ডিচেম্বৰৰ 10 দিন আগতে তেওঁলোকে ঘোষণা কৰিব এক্সাম চিটি তোমালোকে তেওঁলোকৰ ৱেবছাইটত এইবোৰ ভিজিট কৰি পেলাই চেক কৰি থাকিবা যদি কাৰোবাৰ এক্সাম চিটিত কিবা অভিযোগ থাকে তোমালোকে নোৱাৰা তোমালোকৰ দিগদাৰী হয় তেনেহ'লে তেওঁলোকৰ ইমেইল এড্ৰেছত গৈ তোমালোকে কমপ্লেইন কৰি দিবা আমি
পৰৱৰ্তী সময়ত আমি ভিডিঅ' আকাৰে সকলো কথা তোমালোকৰ আগত আনিমে এক্সাম চিটি যেতিয়া ঘোষণা কৰিব তেতিয়াও আমি ভিডিঅ' আনিম তোমালোকৰ সন্মুখলৈ তোমালোকে পাই থাকিবা সকলো আপডেট তোমালোকে পাই থাকিবা আমাৰ চেনেলটোৰ লগত তোমালোক জড়িত হোৱা তোমালোকে সাবস্ক্ৰাইব কৰা UGC নেট স্লেট এই সকলো আপডেট আমি যোগান ধৰি থাকিম সময়ে সময়ে তোমালোকে কেৱল ৱেবসাইটটো ভিজিট কৰিব পাৰা নিজৰ ফালৰ পৰা সেইটো তোমালোকৰ দায়িত্বৰ কথা তোমালোকে কৰিবা মানা নকৰো যে তোমালোকে ভিজিট কৰিব নালাগে কেৱল ভিডিঅ' আমাৰ চাই থাকা সেইটো কথা নহয় তোমালোকে নিজেও ভিজিট কৰিবা কিন্তু লগতে তোমালোকে এই চেনেলটোত সকলো পাবা সকলো আপডেট পাবা চিন্তা নকৰিবা তোমালোকে আৰু যদি কিবা যদি প্ৰশ্ন থাকে কিবা যদি তোমালোকৰ কনফিউজন থাকে আমাৰ কমেন্ট বক্সত তোমালোকে আমাক জনাবা আমি তাৰ ওপৰতো ভিডিঅ' কৰিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল পৰীক্ষা তোমালোকৰ সন্মুখত আছে আৰু পৰীক্ষাৰ কাৰণে তোমালোকৰ ধুনীয়া সময় আছে প্ৰিপাৰেচন ধুনীয়াকৈ কৰা ভালদৰে প্ৰিপাৰেচন কৰা যাতে এবাৰ নেট ক্লিয়াৰ হয় আৰু কোনো কথা নাই কোনো সন্দেহেই নাই নেট ক্লিয়াৰ হ'ব প্ৰিপাৰেচন কৰা যথেষ্ট সময় আছে এই সময়খিনি ধুনীয়াকৈ তোমালোকে প্ৰিপাৰেচন কৰা আৰু পৰীক্ষা একদম ফালি থৈ আহা চিন্তা নকৰিবা নেট সকলোৰে হ'ব তোমালোকৰ কিবা কনফিউজন থাকিলে তোমালোকে আমাক জনাব পাৰিবা আমি এই চেনেলটোত অসমীয়া যিখন সাবজেক্ট আছে এই সাবজেক্টৰ সকলো বিষয়বস্তু সামৰি ল'ম অসমীয়া সাবজেক্টৰ সিলেবাসখিনিৰ কথা আমি ইয়াত আলোচনা কৰিম নেট স্লেট সকলোৰে গতিকে তোমালোকে আমাক প্ৰথম অৱস্থাত যেতিয়া আৰম্ভ কৰিবলৈ লৈছো কিবা কিবি যদি তোমালোকৰ ফালৰ পৰাও কিবা পৰামৰ্শ থাকে কিবা উপদেশ থাকে এই সকলো কথা আমাক কমেন্ট বক্সত জনাব পাৰা হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল পঢ়া ধন্যবাদ